ও তুমি তেতিয়া ফোনটো কাটি দিলা আপুনি খোজকাঢ়ি গৈছিলে যে লাভ ষ্টৰি গিলা যে বনোৱা আমাকো নলগে মানে মোৰো এটা মানে ইউটিউবত ভিডিঅ' বনোৱা তামান মন আছে মোৰ বোলে হাঁহিও উঠছে এফালে ইয়া হাঁহি থাকে বেছি দেৰি নিচিনা গাইছ কি খবৰ সকলোৰে খবৰ ভাল কি হৈছে মানে তোৰ ভিডিঅ' এটা কৰাওঁতে মই গাইছা নাচানে চাব নে কি চাব ই মানে ডিষ্টাৰ্ব দিয়াত মোৰ একদম শত্ৰুৰ এনেকুৱা লোক চোক থাকিলে শত্ৰুৰ জৰিয়ত নাই এনেকুৱা টাইপৰ বেং বোৱা নিচিনা বহিলে চাব নেকি একবাৰ বেং বোৱা নিচিনা বহিছে গাইছ ত' গাইছ আজি প্ৰেংক কলটো আপোনালোকক কাক কৰিম গম পাইছে আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ আমাৰ ৰঙিয়াৰে বিকাশ পয়ামাস্তি বুলি তেওঁৰ চেনেলৰ নাম তেওঁক আজি প্ৰেংক কল কৰিম চাও কেনেকুৱা ৰেছপন্স পাওঁ কি পাওঁ গালি চালি নাখালে হ'ল গাইছ নে কিবা কৰি আছে ফোনটো বা ৰিচিভ কৰে নে নকৰে তাকো নাজানো চ' আজি তেওঁক এবাৰ ফোন কৰি চাম ট্ৰাই কৰোঁ চাও কেনেকুৱা ৰেছপন্স পাওঁ কি পাওঁ তো চলিয়ে ভিডিঅ' শুরু करते हैं আৰু গাইছ ফোনটো লগাই ৰ'ব কেনেকুৱা বা ৰেছপন্স পাওঁ ক'ব নোৱাৰিছোঁ আৰু গাইছ গালি চালি নাখালে হ'ল হেল্ল' বিকাশ হয় না ক'ত আছো তুমি মানে তোমাৰ ভিডিঅ'বিলাক চাওঁ আমি আমাৰ ঘৰতো চাই আমাৰ মানে ভাইটি এটা আছে তোমাৰ মানে ভিডিঅ'বিলাক চাই মানে তোমাৰ কথা কৈ থাকে মানে তোমাক ফোন লগাই দিবা কয় মই বাহিৰতে চাই দিব পাৰা ফোনটো क्या बोला तूने বেমাৰ হৈছে নেকি পিছে এতিয়া ক'ত আছা बड़ा हरामी हो बेटा ভাত চাত খালানে আমাৰ ভাইটি মানে তোমাৰ 2 মিনিট কথা পাতিব পাৰিবা হা মানে তোমাৰ নম্বৰটো মানে আগতো কাৰোবাৰ পৰা লৈছিলো বাট কিছুমানে বেলেগ নম্বৰ দিয়ে আজি বা তোমাক ফোন মাৰোতে গোৱালপাৰাত লাগি গ'ল আজি কণ্টেক্ট কৰিব পৰা ভাল লাগিল দিয়কচোন এনে 2 মিনিট টাইমটো দি দিয়ক ভাইটি বিকাশ দা হেল্ল' দাদা কি খবৰ মই আপোনাৰ ভিডিঅ' চাই থাকো পয়ামস্তি মই দেখি থাকো আপুনি খোজকাঢ়ি গৈছিলে যে কি হৈছে বিকাশ গাইজ ফোনটো কাটি দিলে আৰু এবাৰ ট্ৰাই কৰিম চাওক কেনেকুৱা দিছো আপোনাৰ ক'বচোন আৰু এটা আৰু ফোন কৰিম ৰ'ব ফোন কৰি কিনে কৈ আছো তেওঁ ফোনটো মাৰিছো ৰ'ব গাইজ ৰিচিভে নকৰিলে গাইজ আৰু এই মাতটো যে মই কেনেকৈ লৈছিলো মই গমেই পোৱা নাই গাইজ কেনেকৈ যে মানে মাতটো উলিয়াই দিছিলো মোৰ বোলে হাঁহিও উঠছে এফালে ইয়া হাঁহি থাকে বেছি দেৰি নিচিনা গাইজ আৰু তাৰ বেমাৰ হৈছে বোলে আৰু ফোনটো মাৰিছো আৰু এবাৰ কিন্তু ফোনটো ৰিচিভে কৰা নাই চাওঁ ৰ'বচোন আৰু এবাৰ ট্ৰাই কৰোঁ ট্ৰাই কৰিলে ৰিচিভ কৰে জানো ৰিচিভ কৰিলে ভাল হয় A few moments later আৰু এবাৰ ট্ৰাই কৰিছোঁ হেল্ল' তুমি তেতিয়া ফোনটো কাটি দিলা মই কিবা ক'ব খুজিলো তোমাক নহয় তুমি যে লাভ ষ্টৰি গিলা যে বনোৱা আমাকো নলগে মানে মোৰো এটা মানে ইউটিউবত ভিডিঅ' বনোৱা তামান মন আছে কি হৈছিনো তোমাৰ পিছে বিকাশ দা বেয়া আছে নাপা দিয়া দিলে ৰ'ব গাইজ আৰু এবাৰ ট্ৰাই কৰি ডাইৰেক্ট কৈ দিওঁ সঁচা কথাটো
এইবাৰ ডাইৰেক্ট সঁচা কথা কৈ দিম বেছি বেমাৰো হৈছে কাটা গৈছে ৰ'ব গাইছ তোৰটো কৰ দে হেল্ল' অ বিকাশ দা বেয়া আছে নাপা হা তুমি নেকি মই এই মানে যোন ৰঙিয়াৰ পৰা ক'লো তোমাৰ লগত এটা প্ৰেংক কৰি আছিলো নাই দে মোৰ বেমাৰ হৈ আছিল না কি হৈছে তোমাৰ গেষ্ট্ৰিক গেষ্ট্ৰিক হৈছে ডক্টৰক দেখুৱা নাই এইমাত্ৰ আলো প্ৰেংক এটা কৰিলো বেয়া আছে নাপা মানে কাক কৰিম বুলি ভাবিছিলো বহুত কিছুমানে কৈছিল বিকাশক কৰ ৰঙিয়াৰ সেইকাৰণে তোমাক কৰিলো চ' বেয়া আছে একদমেই নাপা বেমাৰ হৈ থকা বুলি গম পোৱা নাছিলো তথাপিও এনে এটা কৈ দিলো আৰু বেয়া নাই ভাল হৈছে দে থেংক ইউ অন কেমেৰা হৈ আছে কিবা এটা কৈ দিয়ক সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব বৰা ভিডিঅ'টো কৰিছে ঠিক আছে দিয়া দিয়াতে বাই দিয়া বাই তো গাইজ ফাইনেলি বিকাশক প্ৰেংকন কৰিলোঁ আপোনালোকক দেখালোঁ কি ক'লে তাৰ বোলে বেমাৰ গাইজ মানে গেষ্ট্ৰিক বোলে কথা ক'ব নোৱাৰা হৈ গৈছে গাইজ ডাক্তৰৰ পৰা বোলে আহিল তথাপিও কেইবাকৈ নহ'লে 4 বা 5 বাৰমান ফোন মাৰিবই লগাইছে ফোনটো ৰিচিভেই নকৰে গাইজ লাষ্টত অলপ বেছি দীঘল নকৰিলোঁ কথা ক'ব নোৱাৰে চ' সেইখিনিতে সমাপ্ত কৰিব ল'লোঁ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব তে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব ল'লোঁ বিহুতলি তোমাক দেখা পাই কাষে চাপি গলো যে মন লাগি তোমাৰ ধুনীয়া মুখনি চাই